হেল্ল' আজি আমি ইয়াৰ এটা ইউনিক টপিকৰ ওপৰত ডিছকাশ্যন কৰিম টপিকটো কি ইণ্টেলিজেন্সি লেটছ টক এবাউট ইণ্টেলিজেন্সি যদি এজন টিপিকেল পেৰেণ্টছক সোধা যায় যে ডু ইউ ন' এনি ইণ্টেলিজেণ্ট পাৰ্চন আপুনি কোনোবা ইণ্টেলিজেণ্ট পাৰ্চনক জানেনে বা ইণ্টেলিজেণ্ট ল'ৰা ছোৱালীক জানেনে তেতিয়াহ'লে সদায় এনচাৰটো কমন হয় এনচাৰটো কেনেকুৱা হয় লাইক চৌধুৰীৰ ছান ইজ ইণ্টেলিজেণ্ট আৰু যদি তাৰ লগতে এটা এড কৰি দিয়ে যে মাই ছান ইজ an idiot, not intelligent. But কথাটো হ'ল যে আমাৰ সোসাইটিয়ে ইন্টেলিজেন্সি কেনেকৈ জাজ কৰে ইন্টেলিজেন্স জাজ কৰা মাপকাঠিটো কি স্কেলপাত কি সেই স্কেলটো হৈছে যে চৌধুৰীৰ ছান ইজ গুড ইন ষ্টাডিজ and he score good marks, that's why he is intelligent. My son is an idiot, he never got good marks. তাৰমানে ইন্টেলিজেন্সিটো মাত্ৰ সেই পৰীক্ষাৰ 3 ঘণ্টাৰ ওপৰতে ডিপেণ্ডেণ্ট হয় বাট কেইটামান প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি পৰীক্ষাত লিখিলে হেতুক ইন্টেলিজেন্সি বোলা নহয় বা কেৱল হেতুৱে ইন্টেলিজেন্সি বোলা নহয় হেতু এটা ষ্টুপিডিটি হয় যে আমি মাত্ৰ এটা দিশত চাই পেলাই এজন মানুহৰ আমি ইন্টেলিজেন্সি মেজাৰ কৰোঁ তো সেই কাৰণে আজি আমি ইয়াত ইন্টেলিজেন্সিৰ বিষয়ে ডিছকাশ্যন কৰিম বিকজ ইন্টেলিজেন্সি ইজ এ ভেৰি কমপ্লেক্স থিং ৰাইট ইন্টেলিজেন্সি কেনট বি মেজাৰ লাইক হাইট এণ্ড ৱেট আমি হাইট আৰু ৱেটৰ দৰে ইণ্টেলিজেন্সিক মেজাৰ কৰিব নোৱাৰোঁ যে এইজন মানুহৰ ইণ্টেলিজেন্সি বেছি এইজন মানুহৰ ইণ্টেলিজেন্সি কম কাৰণ ইণ্টেলিজেন্সি টপিকটো কমপ্লেক্স হয় তাক বুজাৰ কাৰণে অকণমান আমি ডিটেইলছত বস্তুটো জানিব লাগিব সেইটো কাৰণে আজি আমি ইউজ কৰিম হাৱাৰ্ড গাৰ্ডেনৰ এটা ৰিচাৰ্চ পেপাৰ এখন কিতাপ য'ত তেওঁ মেনশ্যন কৰিছিল 9 টাইপছ অফ ইণ্টেলিজেন্সি তেওঁৰ মতে যে এইখন পৃথিৱীত বা মানুহত 9টা বিশেষ ধৰণৰ ইণ্টেলিজেন্সি থাকিব পাৰে কোনোবাটো কম থাকে কোনোবাটো বেছি পৰিমাণে থাকে বাট প্ৰত্যেকজন মানুহৰ তাত কেইবাটাও ইণ্টেলিজেন্সি থকাটো মানে নিশ্চিত থাকে আহক আমি এটাকে বুঝো এই ইণ্টেলিজেন্সি কেইটা কি হয় নাম্বাৰ 1 ইজ নেচাৰেলিষ্টিক ইণ্টেলিজেন্সি এইবোৰ মানুহ জানো নেচাৰত থাকি ভাল পায় এইবোৰ মানুহ নেচাৰৰ লগত খেল ধেমালি কৰি ভাল পায় তেওঁলোকৰ এটা এবিলিটি আছে তেওঁলোকে জংঘল ভাল পায় গছ গছনি ভাল পায় জীৱ জন্তুৰ লগত থাকি ভাল পায় আৰু তেওঁলোকৰ লগত তেওঁলোকে কমিউনিকেট কৰিব পাৰে ৰাইট তেওঁলোকৰ ইনফৰমেশ্যন গেদাৰ কৰি ভাল পায় তেওঁলোকৰ এটা সেনসিটিভিটি আছে টু দ্য নেচাৰ হেতু সদায় নেচাৰেলিষ্টিক পাৰ্চনৰ হয় প্ৰায় আমি হলিউড মুভি বাগেৰা দেখিলে আমি এইটো বস্তু ফিল কৰিম যে কিছুমান এনেকুৱা চিনেমা থাকে য'ত 8-10 এটা টিম জংঘলত গুচি যায় আৰু তাত কেজন মানে কিছুমান ষ্টুপিড ধৰণৰ কাম কৰে যাৰ কাৰণে তেওঁলোকৰ ডেথ হৈ যায় বাট কোনোবা এজন থাকে যোনে সেই সিচুৱেশ্যনৰ মাজতো তেওঁলোকে জংঘলৰ পৰা ওলাই আহিব পাৰে যিজন হয় চিনেমাজনখনৰ হিৰো যাক আমি ক'ব পাৰোঁ যে হি হ্যাজ দ্য নেচাৰেলিষ্টিক ইণ্টেলিজেন্সি ৰাইট তেওঁলোকে কি হয় ৰাস্তা পথ বহুত ভালকৈ চিনি পায় বা দূৰৰ পৰা কিছুমান বস্তু দেখি অবজাৰ্ভ কৰিব পাৰে যে ক'ত কি প্ৰব্লেম আহিব পাৰে কি হ'ব পাৰে সেই বিষয়ে তেওঁলোকৰ নলেজ থাকে এই নলেজটো ক'ৰ পৰা ডেভেলপ হয় এই নলেজটো ডেভেলপ হয় আমাৰ বডিত যেতিয়া আমি আজিৰ পৰা বহু বছৰ আগতে বহু হাজাৰ বছৰ আগতে যেতিয়া আমি জংঘলত আছিলোঁ সেই জংঘলত সাৰ্ভাইভ কৰা যিটো সিচুৱেশ্যন সেই সিচুৱেশ্যনটোৰ পৰাই আমাৰ ব্ৰেইনত এই বস্তুটো ডেভেলপ হয় যিটো বহুত মানুহৰ বাই বাৰ্থ এই ইণ্টেলিজেন্সটো আহি যায় ৰাইট এতিয়া কেনেকৈ গম পাব যদি আপোনাৰ কোনোবা এজন ফ্ৰেণ্ডৰ সেই ইণ্টেলিজেন্সিটো আছে নে নাই বা আপোনাৰ তাত সেই ইণ্টেলিজেন্সিটো আছে নে আপুনি কেনেকৈ গম পাব চাওক বহুত এনেকুৱা ফ্ৰেণ্ড থাকে ন আমাৰ থাকে যিবিলাক তেওঁলোক দূৰৰ পৰা যদি এখন গাড়ী আহি থাকে তেওঁ সি দূৰৰ পৰা চাই পেলাই কৈ দিব যে সেই গাড়ীখন কোনটো ব্ৰেণ্ডৰ কোনটো কোম্পানীৰ বা কোনটো মডেল হয় সেইটোতো কৈ দিব পাৰে যোনে দূৰৰ পৰা বস্তু এটা দেখি পেলাই তাক অবজাৰ্ভ কৰিবলৈ তাক কৈ দিব পাৰে ন তাৰ তাত নেচাৰেলিষ্টিক ইণ্টেলিজেন্সি বহুত বেছি পৰিমাণে থাকে ছোৱালী মানুহৰ ক্ষেত্ৰত এইটো বেছি হয় যে তেওঁলোকক যদি আপুনি কালাৰৰ বিষয়ে কয় ন তেওঁলোকে ৰেডতো বহুতকেইটা টাইপ ওলাই দিব পাৰে য়েল্লোতো বহুতকেইটা টাইপ ওলাই দিয়ে গ্ৰীণতো বহুতকেইটা টাইপ ওলাই দিব পাৰে যেতিয়া আপুনি কোনোবা ছোৱালীক যদি নেল পলিছ লিপষ্টিক কিনিব যায় ন দেখিব ন তাত মানে আপোনাৰ দেখাত এনেকুৱা লাগিব যে গোটেইকেইটা ৰেড বাট দে কেন ডিফাইন দে কেন আইডেণ্টিফাই দে কেন ডিফাৰেঞ্চিয়েট ইট যে কোনটো কি হয় কোনটো কি কালাৰ হয় বাট নৰ্মেল মানুহে সেইটো ইজিলি ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে বিকজ নৰ্মেল মানুহৰ তাত নেচাৰেলিষ্টিক ইণ্টেলিজেন্সিটো কম থাকে বা যাৰ তাত এইটো ইণ্টেলিজেন্সি বেছি থাকে তেওঁলোকে ইজিলি বস্তুবিলাকক ডিটেক্ট কৰিব পাৰে কালাৰবিলাকক ডিফাৰেঞ্চিয়েট কৰিব পাৰে চ' দিছ ইজ অল এবাউট দ্য নেচাৰেলিষ্টিক ইণ্টেলিজেন্সি এতিয়া আহোঁ নাম্বাৰ 2 হ'ল মিউজিকেল ইণ্টেলিজেন্সি
মিউজিকেল ইণ্টেলিজেঞ্চি কাক কয় মিউজিকেল ইণ্টেলিজেঞ্চি সেইবোৰ মানুহ যোনে মিউজিকৰ লগত জীয়াই থাকে যোনে মিউজিকক ফিল কৰিব পাৰে যোনে মিউজিকক ডাইজেষ্ট কৰিব পাৰে যাৰ চেন্সিটিভিটি আছে বেচিকেলি আপুনি যদি মিউজিচিয়ানক লগ পায় ভোকেলিষ্ট লগ পায় কম্প'জাৰ লগ পায় হয়নে আৰু কিছুমান চেন্সিটিভ লিষ্ণাৰো থাকে যোনে মিউজিকটোক বহুত বেছি ভাল পায় বা তাক জীয়াব পাৰে এইবোৰ মানুহ আছে না যোনে ৰিদম পিচ টোন এইবোৰ বস্তু ইজিলি আইডেণ্টিফাই কৰিব পাৰে ডিফাইন কৰিব পাৰে ডিফাৰেঞ্চিয়েট কৰিব পাৰে নৰ্মেল মানুহৰ কাৰণে এইটোক আইডেণ্টিফাই কৰা ডিফাৰেঞ্চিয়েট কৰা অকণমান টান হয় বাট যাৰ তাত মিউজিকেল ইণ্টেলিজেঞ্চ থাকে তেওঁলোকৰ তাত বহুত ইজি হয় আপুনি প্ৰায় দেখিব মই মোৰ নিজৰ এজনী ভাগিন আছে মই তাইৰ এই বস্তুটো বহুত অবজাৰ্ভ কৰোঁ চি ইজ ভেৰি স্মল বাট তাইক যদি এটা গান দিয়া হয় ন তাইক হাৰমনিয়াম এটা আছে তাই হাৰমনিয়ামত টিপিকেলি সেই গানটো আৰামছে বজাই দিয়ে বাট এনেকুৱাও নহয় যে তাই বহুত দিনৰ পৰা মিউজিক শিকি আছে ৰাইট জাষ্ট মিউজিক স্কুলত যোৱা ষ্টাৰ্ট কৰিছে বাট চি হেজ দ্য চেন্স মিউজিকটো শুনিয়ে তাইৰ অট'মেটিক মানে ফিংগাৰ মাছলত আহি যায় সেই বস্তুটো কেনেকৈ বজাব লাগে চ' চি হেজ দ্য মিউজিকেল ইণ্টেলিজেঞ্চি এইবোৰ মানুহে জেনেৰেলি মানুহক গান শুনাই ভাল পায় গানৰ কথা পাতি ভাল পায় ভকেলিষ্ট বজাই ভাল পায় বাট এটা ইউনিক বস্তু দেখা যায় ইউনিক বস্তুটো হ'ল এওঁলোকে মেথছত ভাল হয় ৰাইট এইটো অকণমান ইউনিক হয় বিকজ দেয়াৰ ইজ এ ভেৰি গুড ৰিলেশ্যনছ বিটুইন দ্য মিউজিক এণ্ড দ্য মেথছ ৰাইট তো সেইটো কাৰণে আমাৰ কোৱা হয় ন যে মেথছ কৰি থকা সময়ত চাৰাউণ্ডিঙত সৰু সৰুকৈ মিউজিক প্লে কৰি ৰাখিব লাগে তেতিয়া মানুহ এজনে মেথছত বেছি ফ'কাছ কৰিব পৰা হয় So this is all about the musical intelligence. Next আমি আহোঁ পেৰেণ্টছৰ ফেভাৰেট this is called logical mathematical intelligence যাৰ ল'ৰা ছোৱালী তাত এইটো ইণ্টেলিজেঞ্চি আছে তেওঁলোকৰ পেৰেণ্টছ বহুত হেপী হয় কাৰণ এইটো এটা ইণ্টেলিজেঞ্চি যিয়ে পৰীক্ষাত ভাল মাৰ্কছ আপোনাক আনাত হেল্প কৰে দে হেভ দ্য এবিলিটি টু কেলকুলেট কোৱান্টিফাই কনচিডাৰ প্ৰপৰ্শ্যন এণ্ড হাইপথেচিছ এণ্ড carry out the complete mathematical operation mathematicsৰ যি বস্তু দিয়ক তেওঁলোকে বহুত ইজিলি তাকে এডপ্ট কৰিব পাৰে এনেকুৱা ল'ৰাবিলাকে পৰীক্ষাত নম্বৰ বেছি পায় তেওঁলোকে ছায়েন্সৰ বস্তু ভালকৈ বুজি পায় আমি যদি তেওঁলোকৰ তাত ভালকৈ চোৱা যায় তেওঁলোকে থিয়ৰী বহুত ধুনীয়াকৈ বুজি পায় আমি মেথছ বাগেৰাত ছায়েন্স বাগেৰাত বহুত থিয়ৰী থাকে থিয়ৰীবিলাক বহুত ভালকৈ বুজি পায় তেওঁলোকে হাইপথেচিছ ধুনীয়াকৈ একচেপ্ট কৰিব পাৰে হাইপথেচিছটো ধুনীয়াকৈ আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰে এইবিলাক বস্তুক ডিফাইন কৰিব পাৰে আইডেণ্টিফাই কৰিব পাৰে ডিফাৰেঞ্চিয়েট কৰিব পাৰে ক্ৰিটিকেল বস্তু দিয়ক তেওঁলোকে ইজিলি ছল্ভ কৰিব পাৰে বাট লজিক দে আৰ লাভ এবাউট লজিক বোলা বস্তু থাকি তেওঁলোকে বহুত ভাল পায় যিকোনো বস্তু এটা যিকোনো চিটুৱেশ্যন এটাক লজিক লগাই তাইক ছল্ভ কৰি এনেকুৱা ইণ্টেলিজেঞ্চ থকা মানুহবিলাকে বহুত বেছি ভাল পায় যাৰ তাত এনেকুৱা ইণ্টেলিজেঞ্চি আছে তেওঁলোকে বেছিভাগ কি হয় চাইণ্টিষ্ট হৈ যায় তেওঁলোক মেথামেটিচিয়ান বনি যায় এণ্ড দে কেন অলছ' বিকাম এ ডিটেক্টিভো হ'ব পাৰে বিকজ দে হেভ ভেৰি হাই লজিকেল মেথামেটিকেল ইণ্টেলিজেঞ্চি চ' নেক্সট ইজ এক্সিষ্টেঞ্চিয়েল ইণ্টেলিজেঞ্চি সেইবিলাক মানুহ হয় যিবিলাক মানুহে ন এটা টপিকৰ ওপৰত বহুত ডিপ ভাবিব পাৰে চেন্সিটিভিটি এণ্ড কেপাচিটি টু টেকেল ডিপ কুৱেশ্যনছ এবাউট হিউমেন এক্সিষ্টেঞ্চ এজ ইজ দ্য মিনিং অফ লাইফ হোৱাই ডু ইট ডাই এণ্ড হাউ ডিড উই গেট হিয়ৰ অল দিছ যিবিলাক মানুহে বহুত টান প্ৰশ্নৰ ওপৰত বহুত দীঘলীয়া সময়লৈকে তেওঁলোকে ভাবিব পাৰে লাইক মানুহ কেনেকৈ জন্ম হ'ল মানুহ কিয় মৃত্যু হয় মানুহ কেনেকৈ এখন পৃথিৱীত আহিল এনেকুৱা বহুত ডাঙৰ টপিকৰ ওপৰত বহুত দীঘলীয়া সময়ৰ কাৰণে তেওঁলোকে ভাবিব পাৰে দে হেভ এ ভেৰি হাই লেভেল অফ ফ'কাছ লং টাৰ্ম অফ ফ'কাছ এটা ছাবজেক্টত বহুত দূৰলৈকে তেওঁলোকে ফ'কাছ কৰিব পাৰে ধৈৰ্য ক্ষমতা বহুত বেছি হয় দে কেন বি এ গুড ৰাইটাৰ তেওঁলোকে ভাল লিখক হয় যিবিলাকে নভেলিষ্ট বাগেৰা থাকে ন যোনে কিতাপ বাগেৰা লিখে বেচিকেলি ৰিচাৰ্চ কৰি পেলাই যিবিলাকে কিতাপ লিখে এইবিলাক তেনেকুৱা ৰাইটাৰ দে কেন বিকাম যদি টেকনিকেল নলেজ থাকে দে কেন বিকাম এ গুড ইনভেণ্টাৰ অলছ' ৰাইট আৰু এটাটো শুনিয়ে গম পায় টপিকটোৰ বিষয়ে যে দে কেন বিকাম এ গুড ফিল'চফাৰ তেওঁলোকে ভাল ফিল'চফাৰ এজন হ'ব পাৰে তো নেক্সট ইজ ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেঞ্চিটো কি হয় ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেঞ্চি ইজ দ্য এবিলিটি টু আণ্ডাৰষ্টেণ্ড এণ্ড ইণ্টাৰেক্ট ইফেক্টিভলি উইথ আদাৰ এইটো টেলেণ্ট যাৰ তাত থাকে ন এইটো স্কিল যাৰ তাত থাকে তেওঁলোকে ইজিলি মানুহক বুজি পায় মানুহৰ মুডৰ বিষয়ে জানে মানুহটোৰ মনৰ কথাটো পটককৈ তেওঁলোকে ডিটেক্ট কৰিব পাৰে তেওঁলোকে আইডেণ্টিফাই কৰিব পাৰে কোনজন মানুহ হেপী আছে কোনজন মানুহ আনহেপী আছে তেওঁলোকে কথা পাতি বা দেখি আইডেণ্টিফাই কৰিব পাৰে ডিফাৰেঞ্চিয়েট কৰিব পাৰে দে ইনভলভ দ্য ভাৰ্বেল এণ্ড নন ভাৰ্বেল কমিউনিকেশ্যন এনেকুৱা নহয় যে তেওঁ কথা ভাল কয় তেওঁলোকে বুজি পায় তেওঁলোকে কথা নোকোৱাকৈ মানুহজনৰ লগত কমিউনিকেট কৰিব পাৰে দে হেভ এ গুড ফ্ৰেণ্ড চাৰ্কল
তেওঁলোকে ফ্ৰেণ্ড চাৰ্কেলবিলাকৰ ভিতৰত ফেভাৰিট হয় আপোনাৰ লাইফতো সেনেকুৱা কোনোবা আছে যেতিয়া আপোনাৰ মনটো বহুত বেয়া লাগে বা কিবা এটা ডিপ বস্তু শ্বেয়াৰ কৰিব বিচাৰে তো তেনেকুৱা কোনো এজন ফ্ৰেণ্ড আছে যোনে সেইটো বস্তু আপোনাৰ পৰা শুনিব ভালকৈ কমিউনিকেট কৰিব ৰাইট টিচাৰ হওক ছ'চিয়েল ৱৰ্কাৰ হওক এক্টৰ পলিটিচিয়ান তেনেকুৱা মানুহ এইবিলাক প্ৰফেশ্যনত বহুত বেছি গ্ৰ' কৰিব পাৰে একচুৱেলি দে হেভ এ গুড কমিউনিকেশ্যন স্কিল তেওঁলোকৰ কমিউনিকেশ্যন স্কিলটো বহুত বেছি ভাল হয় ৰাইট দে কেন আণ্ডাৰষ্টেণ্ড আদাৰ মুড তেওঁলোকে আনৰ মুডটোৰ বিষয়ে বহুত ভালকৈ বুজিব পাৰে আৰু ইণ্টাৰেষ্টিংলি দে আৰ ভেৰি ছ'চিয়েল তেওঁলোক বহুত ছ'চিয়েল হয় মানুহৰ লগত লগ হৈ থাকি ভাল পায় সমাজৰ মাজত থাকি ভাল পায় আৰু টীমত কাম কৰি বহুত তেওঁলোকে হেপী ফিল কৰে দে কেন বি এ ভেৰি গুড লিডাৰ তেওঁলোকে এজন ভাল লিডাৰ হ'ব পাৰে আপুনি চাব পলিটিকেলি যদি কোনো এজন মানুহ ছাকচেছফুল হ'ব লাগে দে হেভ টু বিকাম লিডাৰ কাৰণ বহুত ডাঙৰ টীম এটা হেণ্ডেল কৰিব লগা হয় তো কোম্পানীৰ যিবিলাক ভাল পষ্টত থাকে মেনেজাৰ অল তাৰ ওপৰত যিখিনি পষ্ট থাকে CEO বেগেৰা থাকে যোনে ভাল হাই টীম এটাক যদি হায়াৰ কৰিব লগা হয় হাই টীম এটাক চম্ভালিব লগা হয় তেতিয়াহ'লে ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেঞ্চি থকা মানুহে সেইটো বহুত ইজিলি হেণ্ডেল কৰিব পাৰে তো আজি আমি এইটো ভিডিঅ'ত এই 5টা পইণ্টে ডিছকাশ্যন কৰিম নেক্সট ভিডিঅ'টোত আমি আৰু নেক্সট 4টা ইণ্টেলিজেন্সিৰ বিষয়ে ডিছকাশ্যন কৰিম কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় বেছি সময়লৈকে চাই থাকিবও ভাল নালাগে তো আমি ইয়াৰ পিছতো কণ্টিনিউ কৰি থাকিম কিন্তু এতিয়া আপোনালোকে যি 5টা ইণ্টেলিজেন্সিৰ কথা ক'লোঁ তাত আপোনালোকৰ কোনটো ইণ্টেলিজেন্সি আছে কমেণ্টত গৈ পেলাই আমাক জনাব নাপাহৰিব ৰাইট তো টিল দেন থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' প্লিজ ডু ছাবস্ক্ৰাইব আৱাৰ চেনেল আৰু আমি লগ পাম নেক্সট ভিডিঅ'টোত থেংক ইউ ছ' মাছ